হাই গাইছ তো আজিৰ ভিডিঅ'টো কোনো ৰোষ্টিং নহয় আজি মানে বহুত মনটো মানে ভাল লাগি থকা নাই মানে 1947 চনতে আমাৰ দেশ স্বাধীন হৈছিলে 15 আগষ্টৰ দিনা সকলোৱে জানে ময়ো জানো বাৰু কিন্তু 1947 চনৰ 15 আগষ্টৰ দেশ স্বাধীন হৈছিলে হয় কিন্তু আজিলৈকে নাৰী ব্লটকাৰ ধৰ্ষণ ৰেপ সেইবোৰ কিয় হৈ আছে আমাৰ অসমত সেইবোৰ কিয় আজিলৈকে উঠা নাই কি নাৰী ভালদৰে ঘূৰি থাকিব নোৱাৰে সুস্থভাৱে থাকিব নোৱাৰে সকলো নাৰীকে যে নিৰ্যাতন কৰা হয় কিয় 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 এতিয়াও ৰেপ ধৰ্ষণ বলৎকাৰ সেইবোৰ হৈ আছে কিয় হৈ আছে স্বাধীনতাৰ নামত আমাৰ দেশটো তেতিয়াই 1947 চনৰ 15 আগষ্টৰ দিনাই স্বাধীন হৈছিলে কিন্তু এতিয়াও বলৎকাৰ ৰেপ ধৰ্ষণ সেইবোৰ আজিও হৈ আছে কিয় হৈ আছে সেইবোৰ ভিডিঅ'টো চাওকচোন জঘন্য বৰ্বৰ মাৰ্ঘেৰিটাত সভ্য সমাজক লজ্জানত কৰা বৰ্বৰ ঘটনা নাবালিকাক ধৰ্ষণ কৰি হত্যা শৌচাগাৰৰ টেংকিত উদ্ধাৰ মৃতদেহ নৰপিশাচক গ্ৰেপ্তাৰৰ দাবীত মাৰ্ঘেৰিটাত ক্ষোভৰ উদগীৰণ মাৰ্ঘেৰিটাৰ জনতা স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে ৰাজপথত জুই জ্বলিছে ক্ষোভিত জনতাৰ এটাই দাবী হয় ফাঁচী নহয় এনকাউণ্টাৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য কাণ্ডই এইদৰেই জোকাৰি গৈছে সমগ্ৰ মাৰ্ঘেৰিটা যোৱা 1 মে'ৰ পৰা ৰহস্যজনকভাৱে নিখোজ হৈ থকা মাৰ্ঘেৰিটাৰ চেগুনবাৰীৰ এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ এজন ব্যক্তিৰ শৌচাগাৰৰ টেংকিত পৰিণতি উত্তপ্ত পৰিৱেশ নৰপিশাচৰ নাম আনন্দ তাঁতী বিহুৰ ফাংচন চাই টোপনি ধৰাৰ বাবে এই আনন্দ তাঁতীৰ ঘৰতেই 1 মে'ৰ পুৱা নাবালিকাগৰাকীক থৈ গৈছিল মাতৃয়ে আৰু তাৰ পিছৰ পৰাই ৰহস্যজনকভাৱে নিখোজ হৈ পৰে 12 বছৰীয়া নাবালিকাগৰাকী চাৰিওফালে বিচাৰ খোচাৰ চলিল কিন্তু নাবালিকাগৰাকীৰ সন্ধান নোলাল ক্ৰমান্বয়ে তাঁতীৰ পৰিয়ালৰ ওপৰত সন্দেহ ঘনীভূত হ'ল নাবালিকাগৰাকীৰ পৰিয়াল তথা স্থানীয় ৰাইজৰ ওপৰজোপৰি হেঁচাত মুখ খুলিবলৈ বাধ্য হ'ল আনন্দ তাঁতী নামৰ নৰপিশাচটোৰ পত্নীয়ে অৱশেষত এয়া আনন্দ তাঁতীৰ বাসগৃহৰ পিছফালে থকা শৌচাগাৰৰ টেংকিত উদ্ধাৰ নাবালিকাগৰাকীৰ নিথৰ দেহ মাক জীয়েকে মানে বিহু চাবলৈ গৈছিলে ৰাতি বিহু চাই আহি মানে ওচৰৰে চিনাকি মানুহ এঘৰত ছোৱালীজনী থৈ গৈছিলে আনন্দ তাঁতী নামৰ মানুহজনৰ ঘৰত থৈ গৈছিলে কিন্তু সেই মানুহজনে কি কৰিলে ছোৱালীজনীক ৰেপ কৰি শৌচাগাৰত মৃতদেহটো পেলাই থৈছে কি এয়াই আমাৰ দেশত এয়াই স্বাধীনতা নেকি স্বাধীনতাৰ নামত এইবোৰ হৈ আছে যে কিয় অবৰ্ণনীয় দৃশ্য ইয়াৰ পিছতে ক্ষোভত ফাটি পৰিছে মাৰ্ঘেৰিটা নিশাই আনন্দ তাঁতীৰ ঘৰতেই ক্ষোভৰ উদগীৰণ ঘটে মাৰ্ঘেৰিটাবাসীৰ পুৱাৰ ভাগতো প্ৰতিবাদ মাকে বিহু চাব আহিছিলে মানে লগৰ বন্ধু হয় দুইগৰাকী মাক বন্ধু হয় ৰাতি বিহু চালে বিহু চাই মেলি ৰাতিপুৱা টাইমত মানে মাকে সেই মানুহ ঘৰত গৈ থব গ'ল ছোৱালীজনীক একেলগে কাম কৰে আৰু দুইজনীয়ে একেলগে বিহু চাব আহিছে লগৰ সমনীয়া নিচিনা তাৰপিছত ৰাতিপুৱা গ'ল তাহাঁতৰ ঘৰলৈ বহিব গ'ল বহি মেলি মানে ৰাতিপুৱা টোপনি ধৰিলে ছোৱালীজনী তাতে মানে শুই দিলে মানুহ ঘৰতে শুই দিয়াত মাক আকৌ কামলৈ যাব লাগে তো মাকে মানে লগৰজনীক ক'লে যে ছোৱালীজনী শুই গ'ল ইয়াতে থাকক মই 5টা বজাত আহি লৈ যাম সেই ছোৱালীজনী কেনেকৈ বুলি ক'লে কোৱাৰ পাছত মানে মাকেতো কামত গুচি আহিলে কামলৈ আহি কাম বন কৰি মেলি 5টা বজাত আনিব গৈছে আনিব যাওঁতে মানে ছোৱালীজনী নাই ঘৰখনত তো ছোৱালীজনী ক'ত গ'ল তেতিয়া মানে যাৰ ঘৰত থৈছিলে তেওঁ মাকে কৈছে যে মই তোৰ ছোৱালীজনী 7টা বজাত মই কলেজৰ ওচৰত এৰি দিলোঁ বুলি কৈছে এতিয়া মাকে কৈছে কলেজৰ ওচৰত যদি ছোৱালীজনী এৰি দিলি মোৰ ঘৰতো এতিয়ালৈকে যোৱা নাই ক'ত গ'ল সেই তেতিয়াৰ পৰা মানে বিচাৰ বিচৰা কৰাৰ পাছত মানে তেতিয়া গম পাইছে যে এনেকুৱা ঘটনা মানুহজনীক আৰু এজন মানুহ গৈ সেইজন মই চিনি নাপাওঁ সেইজনে গৈ মানে দম দি সুধিলে যে তই সঁচা কথা ক নহ'লে তোক দিগদাৰ আছে তোকে মাৰি পেলাম এনেকৈ বুলি মানে ভয় খোৱাত মানে তেতিয়া মাকে কৈছে কি ছোৱালীজনী মই সঁচা কথাটো কৈছোঁ ৰ'ব বুলি কওঁতে তেতিয়া সঁচা কথাটো তই পাছত কবি কিন্তু ঘটনাটো কি হ'ল সেইটো ক ছোৱালীজনী আছে নাই তেতিয়া কৈছে যে ছোৱালীজনী নাই মৰিলে কিদৰে হত্যা কৰা হৈছিল নাবালিকাগৰাকীক সন্দেহ কৰা হৈছে প্ৰথমে ধৰ্ষণ আৰু তাৰ পিছত নৃশংস হত্যা আৰু তাৰ পিছতেই নাবালিকাগৰাকীৰ নিথৰ দেহ শৌচাগাৰৰ টেংকিত পেলাই দিয়া হৈছিল
নাবালিকাগৰাকীৰ মৃতদেহত আঘাতৰ চিন থকা বুলিও দাবী কৰিছে স্থানীয় মহিলাসকলে। সিহঁতৰ নিচিনা নৰপিশাচবিলাকক যদি এতিয়াই ফাঁচি নিদিয়া হয় ন, সিহঁতৰ নিচিনা আৰু 10টা ওলাই আহিব, নাৰীসকলক নিৰ্যাতন কৰিব, ধৰ্ষণ কৰিব, ৰেপ কৰিব। সিহঁতৰ নিচিনাবিলাকক এতিয়াই ফাঁচি দিব লাগে মোৰ মতেতো, কাৰণ সিহঁতি নাৰীৰ দুখ কষ্ট বুজি নাপায়, ধৰ্ষণ কৰিছে। সিহঁতৰ নিচিনাবিলাকক ডাইৰেক্ট ফাঁচি দিব লাগে, চাই থকাৰ কোনো প্ৰয়োজন নাই, ডাইৰেক্ট ফাঁচি কাঠৰ ওলমাব লাগে সিহঁতক। মোৰ মতে ফাঁচি কাঠৰ ওলমাওক সিহঁতক।